ना ना এইটো হৈছে ৰেসপেক্ট गंदी डालते लड़कियां पटाखे उनको बंदी बोलते हैं और जो राजी ना हो उनको साले रंडी बोलते हैं पापा रोज माँ पे ठोस हाथ जो उठाएगा बेजुबान बोलने से पहले सीख जाएगा कि मर्द तब बनेगा जब तू औरतें दबाएगा सोच के रही तो जल्दी देश डूब जाएगा। তো নমস্কাৰ বন্ধুসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এম কে মিক্স ভিডিঅ'লৈ। নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আহি গ'লো কেলা। ধৰি লোৱা তুমি 8 পাছ কিন্তু তোমাক চৰকাৰী চাকৰি লাগে, কেনেকৈ পচিবল? তোমাৰ টকাত চুলি এডালো নাই কিন্তু তোমাক গাৰ্লফ্ৰেণ্ড লাগে, কেনেকৈ পচিবল? তুমি জিম কৰি বডি বনাব ভাবিছা কিন্তু তোমাৰ লগত চেকাৰটোৱে নাই, কেনেকৈ বডি বনাবা কেলা? হাউ ইজ ইট পচিবল? ইয়াৰ এটাই সলিউশ্যন আছে, সেইটো হ'ল মটিভেশ্যন। বাট এইবিলাক মটিভেশ্যন স্পীকাৰৰ চাউণ্ড মই কেতিয়াবা অফ কৰি পেলালোঁ। বাট ৰাইট নাও অসমত এটা ফটা স্পীকাৰৰ চাউণ্ড উৎপন্ন হৈছে, সেইটো হ'ল ভাইৰাছ। বাট তোমালোকেও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে তোমালোকৰ গাতো লাগিব পাৰে ভাইৰাছ। वेल डन, तालियां होनी चाहिए यार हमारे लिए। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সবকো পিলাউংগা প্ৰটিন শেক আগে কেলা বেয়াটো ভাবি লয়। অ'কে, ইয়াৰ নাম হৈছে ৰিংকু তালুকদাৰ। মিষ্টাৰটো আগত নাই কাৰণ ইয়াতকৈ মিষ্টাৰ ৰিংকু তালুকদাৰৰ এক্টিং বহুত বেছিয়ে ভাল। ইয়াৰ কেলা এটাই কাম, অসমত উঠি অহা ইউথখিনিক মটিভেট কৰে। কিন্তু কেনেকৈ? নাম্বাৰ 1, ল'ৰাবিলাকক কাজিয়া কৰিবলৈ শিকায়। নাম্বাৰ 2, ল'ৰাবিলাকক শিকায় যে ছোৱালীবিলাকক কেনেকৈ ৰেচপেক্ট কৰিব লাগে। ইয়াৰ ওপৰত মোৰ বেলেগ ক'ব লগা একোৱেই নাই। আৰু চাহ ভাই তোক কৈছোঁ, তই বেলেগৰ পুকুৰত কিয় খুচৰি ফুৰা? আৰে ভাই, যোনে যি কৰিব দিছে আৰামত কৰিব দিয়া। মই ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু ইয়াৰ কাৰণে বনাব বাধ্যত পৰিছোঁ। কেলা মোক গালি দিয়ে, মোৰ বোলে হেনো হাজত আহি মোক লগ ধৰি বোলে গৰু পিটন দিব। ইয়াকনো কেলা বহুতে চিনিয়ে পায়, ৰাতি মানে ইউটিউব লাইভত আহি অশ্লীল ভাষা দি গালি দি থাকে। সেইদিনা এনেকৈ মোকো গালি দিছিলে, তো এনেকৈ বেয়া অশ্লীল ভাষাৰে গালি দিছিলে, তো মই শুনি আছিলোঁ। কিন্তু আজি মই ইয়াৰ বাধ্যত পৰি ভিডিঅ'টো বনালোঁ, তো আপোনালোকে ইয়াৰ স্ক্ৰীন ৰেকৰ্ডাৰটো শুনি লওক। কেলা কি বুলি আছে বে? ৰিংকু তালুকদাৰক হাইট মাৰা কেলা সৰু কথা নেকি? কেলা ৰিংকু তালুকদাৰক হাইট মাৰিছে বে, তেৰি মাকা কেলা। ই কেলা গমেই পোৱা নাই কেলা ৰিংকু তালুকদাৰৰ বিষয়ে। ভাল কেলা এনেকা মাৰ দিম মাকা চুলি কেলা। মই কোন হয় কুৱাৰী? আপুনি কোন হৈ ক'লেতো পেটত মুঠিয়ে দিব আৰু। মই কোন হৈ ক'লে ই ভয় খাই গৈছে, আৰু আপুনি কোন হৈ ক'লেতো আৰু পেলাই এতিয়া পেটত মুঠিব আৰু। নকওঁ দিয়ক এতিয়া আৰু আকৌ পেঞ্চন ভিজি যাব আৰু মাকে ক'ব কেলা কি হ'ল পেনতে মুঠিলা যে, পেনটো ধুই দিওঁতে গোন্ধাইছে, পেচাব গোন্ধাইছে, হয়নে? নকওঁ দিয়া মাকে যদি কাপোৰ ধুয়ে দেখা পাবে আমাৰ বাবাই আজি কেলা পেনতে মুঠিলে যে কেছটো দিয়ে কেলা লগটো কেলা মোটা গোন্ধ। হেৰি কলিতা মই যিটো ধমকি দিলোঁ সেইটোতে সেই ভয় খাই গৈছে। মই ক'লোঁ নহয় কেলা দমদমত যাই ফোন কৰিম নেকি বুলি ক'লোঁ, কেলা ভয় খালেই নহয়। সঁচা কৈছোঁ মই এনে কোৱা নাই যে মই ঘৰৰ পৰা ফোন কৰি ক'ম, একদম দমদমৰ চকৰ পৰা ফোন কৰি দিম। ভাল এই কেলা ক'ত আছ বে, এনেকৈ কৈ দিম। সি তেতিয়া আহিব নোৱাৰিব। আৰু এটা আছে, সিও মোক কয় মোৰ বোলে ঘৰ উলিয়াই পাছা চাৰিব আৰু বোলে মোৰ ঘৰত আহি মোক পিটিব। আৰে ভাই, তহঁত দুইজনক কৈছোঁ মোক লগ ধৰাৰ আগত লগত 108খন লৈ আহিবি। কেলা এইটোৱে কওঁ মই, লাউৰা বুলি কওঁ। তো আৰু বেলেগ ক'ব লগা মোৰ একো নাই। নেক্সট টাইম মোক গালি দিয়াৰ আগত ভালকৈ এবাৰ ভাবি গুণি লৈহে গালি দিবি, আৰু গালি দিয়াৰ আগত নেক্সট টাইম মোক কি হয় সেইটোতো ভালকৈ জানিবি। তো বন্ধুসকল বাই বাই, বেছি দীঘল নকৰোঁ ভিডিঅ'টো। তো এইখিনিয়ে আছিল। তো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট দিব গাইছ। তো বাই বাই।